আজি আমি ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ 3টা পাৰ্টৰ পৰা মিক্সিং MCQ লৈছোঁ 40টা। তোমালোকে MCQ টেষ্ট হিচাপে ভিডিঅ'টো সম্পূৰ্ণ চাবা। এই কুৱেশ্যন গোটেইকেইটা মই পঢ়ি দিম আৰু সেই সময়তে তোমালোকে শুদ্ধ উত্তৰটো মনতে ভাবিবা আৰু অকণমান পিছতে মই যেতিয়া এনচাৰটো ক'ম তেতিয়া তুমি তাৰে লগত মিলাই চাবা এনচাৰটো শুদ্ধ হ'ল নে নহয়। আৰু টোটেল ইয়াতে 40টা MCQ লৈছোঁ। 40 মাৰ্কৰ ভিতৰত তুমি কিমান মাৰ্ক পোৱা কমেণ্টত জনাবা। প্ৰথম কুৱেশ্যনটো আছে, অসমত কোম্পানীৰ আমোদ বুলি কোনখিনি সময়ক কোৱা হয়? ইয়াৰে কোনটো হ'ব? A, B, C, D। তোমালোকে ভাবা কোনটো হ'ব? একৰ তোমাৰ এইটো হ'ব। 1826 চনৰ পৰা 1858 চনলৈকে। 2 নম্বৰ কুৱেশ্যনটো আছে, তলৰ কোনটো নৱীকৰণ যোগ্য সম্পদ? মই সকলোৰে প্ৰশ্ন পঢ়ি অলপমান ৰৈ দিম, সেইখিনি সময়তে তোমালোকে শুদ্ধ এনচাৰটো মনত ভাবিবা। A, কয়লা, B, খনিজ তেল, C, সোণ, D, গছ-গছনি। এইটো হ'ব তোমালোকৰ D, গছ-গছনি। ইয়াৰ পিছত 3 নম্বৰটো আছে, তলৰ কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাই? A, সাৰ্বভৌমত্ব, B, ধৰ্মীয়, C, গণতান্ত্ৰিক, D, গণৰাজ্য। এইটো হ'ব তোমালোকৰ B, ধৰ্মীয়। 4 নম্বৰটো আছে, তলৰ কোনখন দেশ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? A, জাৰ্মানী, B, ভাৰত, C, জাপান, D, চীন। এইটো হ'ব তোমালোকৰ D, চীন। 5 নম্বৰটো আছে, অসমত স্থাপন হোৱা প্ৰথমটো বেংক হ'ল? A, আসাম বেংক, B, গুৱাহাটী বেংক, C, বন্ধন বেংক, D, লখিমী বেংক। এইটো হ'ব তোমালোকৰ গুৱাহাটী বেংক, B নম্বৰ। 6 নম্বৰটো আছে তোমালোকৰ, নীতি আয়োগৰ অধ্যক্ষ কোন? A, ৰাষ্ট্ৰপতি, B, উপৰাষ্ট্ৰপতি, C, প্ৰধানমন্ত্ৰী, D, গৃহমন্ত্ৰী। এইটো হ'ব তোমালোকৰ C, প্ৰধানমন্ত্ৰী। এতিয়া হ'ব আমি 7 নম্বৰ কুৱেশ্যনলৈ। আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়? A নম্বৰ 21 জুন, B নম্বৰ 5 ছেপ্টেম্বৰ, D নম্বৰ 5 জুন, C নম্বৰ 5 জুন, D নম্বৰ 24 অক্টোবৰ। এইটো হ'ব তোমালোকৰ A নম্বৰ 21 জুন। 7 নম্বৰ কুৱেশ্যনটো আছে, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? A নম্বৰ ভূমধ্য সাগৰ, B নম্বৰ কাস্পিয়ান সাগৰ, C নম্বৰ লোহিত সাগৰ, D নম্বৰ আৰৱ সাগৰ। এইটো হ'ব তোমালোকৰ C, লোহিত সাগৰ। 9 নম্বৰটো আছে, তলৰ কোনটো সেউজ গৃহ গেছ নহয়? A নম্বৰ মিথেন, B নম্বৰ অক্সিজেন, C নম্বৰ কাৰ্বন ডাই অক্সাইড, D নম্বৰ নাইট্ৰাছ অক্সাইড। এইটো হ'ব তোমালোকৰ B নম্বৰ অক্সিজেন। 10 নম্বৰটো আছে, ফুলগুৰি দাৱাৰ কাৰণ? A নম্বৰ আফু খেতিৰ নিষেধাজ্ঞা, B নম্বৰ তামোল পাণৰ ওপৰত কৰ, C নম্বৰ A আৰু B দুয়োটাই, D নম্বৰ ওপৰৰ এটাও নহয়। এইটো হ'ব তোমালোকৰ C, A আৰু B দুয়োটাই নহয়। 11 নম্বৰ কুৱেশ্যনটো আছে, পৃথিৱী পৃষ্ঠক শতকৰা জলভাগে আৱৰি আছে?
A নম্বৰ 21%, B নম্বৰ 29%, C নম্বৰ 71%, D নম্বৰ 79%। এইটো হ'ব তোমালোকৰ C নম্বৰ 71%। এবাৰ আহিম 12 নম্বৰ কুৱেশ্যনলৈ। আমাৰ সোণাৰ বাংলা গীতটো কোনে ৰচনা কৰিছিল? এইটো হ'ব তোমালোকৰ ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। এতিয়া আহিম 13 নম্বৰ কুৱেশ্যনলৈ। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? A 3টা, B 4টা, C 6টা, D 7টা। এইটো হ'ব তোমালোকৰ ডি 7টা। 14 নম্বৰ কুৱেশ্যনলৈ। নাৱাৰ্ডৰ সম্পূৰ্ণ অৰ্থ কি? A B C D। এইকেইটাৰ ভিতৰত কোনটো হ'ব গেছ কৰা? এইটো হ'ব A নম্বৰ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্ট। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো আছে ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধান কোন আছিল? কফি আন্নান, বেন কি মুন, C নম্বৰ এণ্টনিও গুটেৰছ, D নম্বৰ টাই পহাল্টন লি। এইটো হ'ব তোমালোকৰ ডি টাই পহাল্টন লি। এবাৰ আমি 16 নম্বৰ কুৱেশ্যনলৈ। তলৰ কোনটো মানৱ উন্নয়ন সূচাংক গণনা কৰা সূচকৰ অন্তৰ্ভুক্ত? A নম্বৰ প্ৰত্যাশিত আয়ুস, B নম্বৰ শিক্ষা, C নম্বৰ জীৱন যাত্ৰাৰ মান, D নম্বৰ ওপৰৰ আটাইবোৰ। এইটো হ'ব তোমালোকৰ ডি ওপৰৰ আটাইবোৰ। 17 নম্বৰ কুৱেশ্যনটো আছে ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল? A নম্বৰ 1905, B নম্বৰ 1920, C নম্বৰ 1930, D নম্বৰ 1942। এইটো হ'ব তোমালোকৰ ডি 1942। 18 নম্বৰ কুৱেশ্যনটো আছে সত্যমেৱ জয়তে বাণীটো লোৱা হৈছিল? A নম্বৰ ৰামায়ণৰ পৰা, B নম্বৰ মহাভাৰতৰ পৰা, C নম্বৰ মুণ্ডক উপনিষদৰ পৰা, D নম্বৰ মহু উপনিষদৰ পৰা। এইটো হ'ব তোমালোকৰ C মুণ্ডক উপনিষদৰ পৰা। 19 নম্বৰ কুৱেশ্যনটো আছে তলত উল্লেখ কৰা মুদ্ৰাবোৰৰ ভিতৰত কোনটো অবিহিত মুদ্ৰা? A নম্বৰ কাগজী মুদ্ৰা, B নম্বৰ কলা মুদ্ৰা, C নম্বৰ চেক মুদ্ৰা, D নম্বৰ ধাতু মুদ্ৰা। এইটো হ'ব তোমালোকৰ C চেক মুদ্ৰা। এতিয়া আহিম আমি 20 নম্বৰ কুৱেশ্যনলৈ। ভাৰতীয় সংবিধান গৃহীত হৈছিল A 26 নৱেম্বৰৰ 1949 চনত, B নম্বৰ 15 আগষ্ট 1948 চনত, C নম্বৰ 26 জানুৱাৰী 1930 চনত, আৰু D নম্বৰ ওপৰৰ এটাও নহয়। এইটো হ'ব তোমালোকৰ A নম্বৰ 26 নৱেম্বৰ 1949 চনত। প্ৰথম 20টাৰ ভিতৰত তোমালোকে কেইটা পাৰিলা কমেণ্টত নিশ্চয় জনাবা। তাৰপিছত আমি যাম পৰৱৰ্তী 20টা কুৱেশ্যনলৈ। আৰু 20টা MCQ এইটো ভিডিঅ'তে আলোচনা কৰিম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ পৰিল, গতিকে পাৰ্ট B আনিম, তাতেও 20টামান MCQ ৰাখিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। নেক্সট ভিডিঅ'টো অতি সোনকালে আহিব। ভিডিঅ'টোৰ মই শেষত এণ্ড স্ক্ৰীনতে লগাই দিম ভিডিঅ'টো আপলোড কৰা হ'লে, নহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। যদি তোমালোকে ভিডিঅ'টো ভাল পালা, হেল্পফুল হ'ল, তেনেহ'লে ভিডিঅ'টো তাতে লাইক কৰি দিবা। আৰু তোমালোকে
20ৰ ভিতৰত কিমান মাৰ্ক পালা কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।